যদি দীঘলী পুখুৰীত যদি স্পাইৰেল পটেটো খাই নাযাওঁ তেনেহ'লে গুৱাহাটীলৈ অহা মোৰ লাভ কেতিয়া হ'ব। তো সেইকাৰণে আহি থাকক, আজি আহি আছোঁ আমি দীঘলী পুখুৰী স্পাইৰেল পটেটো খাবৰ কাৰণে। ক'ত আছে নাজানো, কিন্তু বিচাৰি আহি আছোঁ। হয়তো যদি ভাগ্য ভাল থাকে নিশ্চয় লগ পাম, যদি বেয়া থাকে লগ নাপাওঁ। তেনেহ'লে ব'লা ক'ত আছে বিচাৰি যাওঁ। এইফালে আহি পালোঁ মনিষা আৰু সদিয়াকৈ আহিছোঁ স্পাইৰেল পটেটো খাব কাৰণে দেই। ভালে আছা? অঁ ভাত খোৱাৰ সময়তে আপোনাৰে ভিডিঅ' চাই দিম। সেইটো কাৰণে এইফালে চাওক, মনিষা ইমান ধুনীয়াকৈ কৰি আছে কাম। এইফালে চাওক, দেখোঁতে ইমান বেছি মৰম লগাই আছে। 10 টকা দিওঁ। আজি নিজ চকুৰে দুচকুৰে দেখা পালোঁ আৰু দেই। আৰু আহি পাই যেতিয়া মোক মনিষা দেখা পালে বা মানসে দেখা পালে, তেতিয়া মোৰ কথা কৈ সিহঁতে শেষ কৰিব পৰা নাই। মানসে কৈছে দেৱবা বোলে ভাত খাই থাকোঁতে তোমাৰ ভিডিঅ' চাই থাকে, আৰু মনিষাই কৈছে দেখিয়ে অবাক হ'লোঁ বা তুমি মোৰ ওচৰলৈ আহিবা বুলি মই ভবাই নাছিলোঁ। তো আহিলোঁ, ইহঁত দুটাৰ লগত অকণমান কথা পাতিলোঁ। আৰু এইফালে চাওক, ইমান ধুনীয়াকৈ মানে যিজন ল'ৰাক এতিয়া থৈছে তেওঁ বহুত ধুনীয়াকৈ মানে আলুখিনি এনেকৈ বনাই দি আছে। যিহেতু মানুহৰ ইমানেই ভিৰ, কিন্তু মানস আৰু মনিষাৰ কিন্তু এটা কথা, কাকো মোক কিন্তু মতা নাই। এতিয়া মই দেখা পালোঁ ইয়াত থাকোঁতে জাগিৰোডৰ পৰা ভিডিঅ' ক্ৰিয়েটৰ আহিছে আৰু গোৱালপাৰাৰ পৰা ভিডিঅ' ক্ৰিয়েটৰসমূহ আহিছে, যাতে মানস আৰু মনিষাৰ লগত ভিডিঅ' বনাই ল'ব পাৰে। লগতে ওচৰ পাজৰ যিমান মানুহ আছে সকলোৱে মোক দেখা পাই কৈছে দেৱবা তুমিও আহিছা। মই যেতিয়া কৈছোঁ তেওঁলোকক আপোনালোকেও আহিছে, আমিও স্পাইৰেল পটেটো খাওঁ বুলি আহিছোঁ। যিহেতু ইমান ধুনীয়াকৈ ভাল লাগিছে, দেখাত যিমান ধুনীয়া সঁচাই সোৱাদো ইমান ধুনীয়া হ'ব যেন লাগিছে। এতিয়ালৈকে বাৰু খাই পোৱা নাই, খাম আৰু লাগে। যিহেতু মানুহ বহুত বেছি ভিৰ আৰু বহুতে ভাবি আছে ওপৰতে পইচা পাইছে বা ওপৰতে পইচা লৈছে, কিন্তু এই স্থানত মই খন্তেক সময় থাকোঁতে গম পাইছোঁ ইমান বেছি কষ্ট, ইমান গৰমত জুইৰ তাতে মানুহৰ সমাগম। আৰু মনিষাই কোৱা মতে কিছুমান মানুহে বোলে বহুত বেয়াকৈ সমালোচনা কৰি গুচি যায়। তো কেতিয়াবা দুখো লাগিছে তেওঁলোকৰ, কেতিয়াবা বহুত বেছি আনন্দও পাইছে, আৰু আনন্দৰ মুহূৰ্তত তেওঁলোকে ইমান কষ্ট কৰিব আছে। আৰু মানস আৰু মনিষাৰ মানে যিমান ভিৰ, গৰমত মই ঘামি তুমি এটাই, মানস আৰু মনিষাও ঘামি জৰুৰী। তাতোতকৈ বেছি যিমান কাষ্টমাৰ আছে তেওঁলোকে একদম মানে মই ফাৰ্ষ্ট পাম নেকি, ইজনে মই ফাৰ্ষ্ট পাম নেকি, ইজনে মই পে'মেণ্ট ফাৰ্ষ্ট কৰিম নেকি, সিজনে মই পে'মেণ্ট ফাৰ্ষ্ট কৰিম নেকি, মানে একদম আৰু ভিৰ। বহুত বেছি ভাল লাগিছে। মানস আৰু মনিষাক দেখিয়ে মোৰ বেছি ভাল লাগিছে। খাম বাৰু পাছত, কিন্তু দেখি বেছি ভাল লাগিছে। কামটো ভাল লাগিছে, কাম ভাল লাগিছে। আৰু এইফালে পইচা উলিয়াই লৈছে, ইমান কষ্ট কৰিছে নহয় কি ক'ম আপোনালোকক। ইয়াত আহিয়ে মানে গম পাইছোঁ ক'ত সৰু ক'ত মৰো লাগি গৈছে, সিহঁতৰ ইমান বেছি ভাগৰুৱা অনুভৱ হ'ব। আৰু যিসকল ৰাইজ ৰখি আছে তেওঁলোকৰ চাওকচোন 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা ধৰি ৰৈ আছে। এয়া চাওক, বহুত দেৰি হৈয়ে গ'ল। মানসৰ ভাইটিয়ে আমাৰ কাৰণে ইমান ধুনীয়াকৈ এইফালে চাওক স্পাইৰেল পটেটো আনি দিছে। মনিষা পাইছে আজি, আৰু এইফালে মনিষা। তেতিয়াহ'লে এইটো টেষ্ট কৰি চাওঁ ব'লক। বেটা ক'ত গ'লা হা? আৰু এইফালে চাওক স্পাইৰেল পটেটো কিনি আনিছোঁ, কি ধুনীয়াকৈ কৰি দিছোঁ। প্ৰথমতে আগতে টেষ্টটো কৰি চাওঁ কেনেকুৱা। ভালে আছে। কিনি আনি খাওঁ আৰু আমি যিহেতু বেছি খাব নোৱাৰোঁ, তো সেইকাৰণে এটা কিনি আনিছোঁ মানিছে আৰু মানসৰ পৰা, যাতে সকলোৱে তুমি নাখাবা আকৌ। এডোখৰ খোৱা, খালে নহ'ব নহয়। এডোখৰ খোৱা, তুমি নোখোৱা। কিবা এটাতো দিয়ে, কিবা এটাতো আছে, কি আছে নাজানো বা কি দিয়ে নাজানো, কিন্তু ইয়াৰ সোৱাদ এটা আছে। দিয়ে
ডাইৰেক্ট আলহী দিনাও হোৱা নাই। সেইকাৰণে ইমান বেছি মানুহ। ইয়াতনো কি আছে, অন্ততঃ 40 টকা পইচা সকলো মানুহে ইমান খৰচ কৰিছে। কিছু লোকে 5টা, কিছু লোকে 4টা। মই কিন্তু এটা লৈছোঁ, মাত্ৰ 40 টকা পইচা খৰচ কৰিছোঁ। আৰু কিন্তু খোৱাটোৰ কাৰণে এতিয়া গম পালোঁ 40 টকা দি মানুহে 100 টকা পেলাব পাৰিব। 40 টকা নহয় 50 টকা। মই 10 টকা দিব। 40 টকা। 40 টকা। তো কিমান বেছি মজা চাওক। আপোনালোকে খাবলৈ আহিব। ইয়াত মানুহে মাত্ৰ খাবলৈ নহয়, কোনোবাই ভিডিঅ' বনাব আহিছে, কোনোবাই ফটো মাৰিব আহিছে, কিছু লোকে বেয়াকৈ ৰাস্তাত কৈ যোৱাও শুনিছোঁ। মই বিয়া পাতিব লাগিব আকৌ এবাৰ, বা ময়ো এনেকৈ বিয়া পাতিব লাগিব, ময়ো এখন বিয়া পাতি দোকান দিব লাগিব। বহুত মানুহৰ বহুত কথা শুনিলোঁ, ৰৈ কিনে বহুতে ৰ'লোঁ। একেবাৰে ঠাণ্ডা মগজুৰে ৰ'লোঁ। আৰু এই গৰমত গেছৰ যিটো তাপ, মানে এই তাপত যে ৰৈ এনেকৈ মানুহক বিক্ৰী কৰি থকাটো মুখৰ কথা নহয় আচলতে। কোৱা